নমস্কাৰ, বৰদৈচিলা আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াতে 3টা জলকীয়া কাটি লৈছোঁ আৰু ইয়াতে কলফুল কাটি সিজাই লৈছোঁ। ইয়াতে আছে চাউলৰ গুড়ি অলপ আৰু মচুৰ দাইল, আদা নহৰু, জিৰা ধনিয়া। আমি কলফুলখিনি দি দিলোঁ। এতিয়া কেঁচা আলুখিনি দি দিলোঁ। গানে আজি পেষ্টখিনি দি দিলোঁ। হৈ গ'ল। এতিয়া দিম তেল। গানৰ কোমল ভাগৰি নাভাগৰা তাৰ ঘামে ধোৱা প্ৰয়োজন অনুসৰি নিমখ দি দিম। এতিয়া আমি এইখিনি সানি ল'ম। এফালে কেৰাহীটো বহাই দিছোঁ, এফালে আমি এইখিনি সানি দিছোঁ। কলফুল আৰু আলুৰ পকৰি চাই থাককচোন কেনেকুৱা লাগে। প্ৰয়োজন অনুসৰি দি দিম। গানে আজি আমাৰ তেলখিনি গৰম হৈছে। এতিয়া আমি এইখিনি বহাই দিম এটা এটাকৈ। এয়া আমাৰ কলফুলৰ পকৰি হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকে ট্ৰাই কৰি চাব, কেনেকুৱা লাগে আমাক কমেণ্ট কৰি জনাব। আৰু যদিহে ভিডিঅ'